नाम श्री प्रेमानंद दास। मैं उदालगुरी जिला सिविल कास्ट स्टूडेंट यूनियन डिस्ट्रिक्ट प्रेसिडेंट है। तो जो केदिनमान आगत मैं देखा पालो अग्रदूत पेपारत मैं मोर नामत एट भुआ अभियोग दिसे शंकर सरकारे। तो गति के भुआ अभियोग दी फाले तमाने राज्यर ओसरत मैं मोर इमेज बेया कर विचारिसे तेखते। गति के मोक दिसे भुआ अभियोगत जे मैं बोले इक्विबेलर नेता। गति के तेखते कत देखा पाले मैं इक्विबेलर नेता बोली এটা ভুয়া অভিযোগ দি ফেলে রাজ্যৰ ওচৰত মোৰ ইমেজটো তেখেতে বেয়া কৰি আছে। একচুৱেলি মই তাৰমানে চিভিল কাষ্ট ষ্টুডেণ্ট ইউনিয়নৰ ওদালগুৰি জিলাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হয়। গতিকে তেখেতে তাৰমানে ৰাজ্যৰ ওচৰত এনেকুৱা ভুৱা অভিযোগ দি ফেলে ৰাজ্যৰ ওচৰত তেখেতে হিৰ' হ'ব বিচাৰিছে। গতিকে তেখেতক জিৰ' বনাওঁতে আমাৰ 2 মিনিট সময় নালাগে। তেখেতে আজি 1 নম্বৰ ৱাৰ্ডত যি দুৰ্নীতি কৰিছে, আজি টংলাৰ মাৰ্কেটত যি দুৰ্নীতি কৰিছে, টংলাৰ যি দুৰ্নীতি কৰিছে এই দুৰ্নীতিৰ তথ্য আমাৰ তাত গোটাই আছে। গতিকে কিছুমান তথ্য লৈ আমি RTIৰ কাৰণে প্ৰেৰণ কৰিছোঁ। তেখেতৰ পৰা অলৰেডি ইয়াৰ ফিডবেকটো আহি পোৱা নাই। খুব সম্ভৱ কেইদিনৰ ভিতৰত আহি পাব, সেইটো আমি RTI মাৰিম। আৰু ইয়াৰ লগতে তেখেতে দুৰ্নীতি বুলি ক'ব গ'লে আজি 1 নম্বৰ ৱাৰ্ডত ড্ৰেইনৰ নামত কিছুদিন আগত তাৰমানে কেইদিনমান আগত মই দেখাইছিলোঁ মিডিয়া মাতি ফেলে। সেইটোৰ ওপৰত তেখেতে একশ্যন ল'বৰ কাৰণে তাৰমানে মোৰ ওপৰত মোক ইপিবলে নেতা বুলি আখ্যা দিছে। গতিকে এনেকুৱা ভুৱা অভিযোগ কৰি তাৰমানে এনেকুৱা তাৰমানে ভুৱা কৰি পেলাই মানুহক তাৰমানে ইমেজটো বেয়া কৰাটো তেখেতক তাৰমানে সংগঠনৰ ফালৰ পৰা আমি তেখেতক সকিনি জনাইছোঁ। অনাগত দিনত যাতে মোৰ নামত এনেকুৱা ভুৱা অভিযোগ নিদিয়ে সেইকাৰণে আমি সংগঠনৰ পৰা তেখেতক তাৰমানে বিনম্ৰভাৱে তাৰমানে সকিনি জনাই দিছোঁ। অনাগত দিনত যদি মোৰ নামত এনেকুৱা ওলায় আৰু গতিকে তেখেতে যি দুৰ্নীতি কৰিছে সেই দুৰ্নীতিৰ গোটাইখিনি তথ্য লৈ ফেলে আজিৰ দিনত আমি সংগঠন ফালৰ পৰা তাৰমানে BTCৰ যি ৰাজ্যপাল শাসন চলি আছে এতিয়া মহামান্য ৰাজ্যপাল জগদীশ মুখী তেখেতৰ কাষ চাপিম, সংগঠনৰ ফালৰ পৰা কাষ চাপিমে লগতে আমি নিজৰ ব্যক্তিগত ফালৰ পৰা গৈ তথ্য হৈ লৈ আমি তাৰমানে ৰাজ্যপালৰ কাষ চাপিম। গতিকে এনেকুৱা তাৰমানে ভুৱা মন্তব্য তেখেতে আজিৰ দিনত নিদিয়ে বুলি আমি সংগঠনৰ ফালৰ পৰা তেখেতক আহ্বান জনাইছোঁ। নমস্কাৰ। প্ৰথমে সংবিধানৰ ৭৪ স্তম্ভ ৰক্ষা কৰা প্ৰেছ আৰু ইলেক্ট্ৰনিক মিডিয়াৰ বন্ধুসকলক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে আজি বিশ্বৰ আতংক সৃষ্টি কৰা COVID-19 কৰোণা ভাইৰাছৰ বিৰুদ্ধে আমাৰ সেৱা আগবঢ়োৱা বা একাকাৰ কৰি কাম কৰি অসমৰ স্বাস্থ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি সংগঠনৰ ফালৰ পৰা অভিনন্দন যাচিছোঁ আৰু লগতে তেখেতক সুস্বাস্থ্য কামনা কৰিছোঁ। আজি আমি ইয়াত সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ যে খালিংগড় ব্লক BPFৰ সাধাৰণ সম্পাদক শ্ৰী শংকৰ চৰকাৰে সদৌ BTC অনুযায়ী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি আমাৰ সঞ্জয় দাস দেৱক যোৱা 7 তাৰিখত তেখেতক UPPLৰ নেতা বুলি কৈ পেপাৰত এটা বিবৃতি দিছিল। আমি ক'ব বিচাৰিছোঁ যে সঞ্জয় দাস তথা প্ৰেমানন্দ দাস তেখেত কোনো UPPLৰ দলৰ সদস্য নহয়। তেখেতে আমাৰ সদৌ BTC অনুযায়ী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি। মই শংকৰ চৰকাৰক সকিয়াই দিব বিচাৰিছোঁ যে কোনো প্ৰুফ নোহোৱাকৈ সক্ৰিয় বিহকে আমাৰ সংগঠনৰ নেতাৰ বিৰুদ্ধে যি এই বদনাম আনিছে বা UPPL নেতা বুলি যি তাৰ পেপাৰত বিবৃতি দিছে নিজৰ বদনাম থকাৰ কাৰণে আমি সংগঠনৰ পৰা তেখেতক সকিয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত তেখেতক আমি যে যিবিলাক কাম কৰিছে এই কামবিলাক আমি ইতিমধ্যে RTI মাৰাৰ এটা ব্যৱস্থা কৰিছোঁ। RTIত ওলাই তেখেতৰ এই আমি প্ৰত্যুত্তৰ দিম আৰু লগতে সংগঠনৰ যি তেখেতে যিটো বদনাম কৰিছে এই বদনামৰ কাৰণে আমি তেখেতৰ ওপৰত এটা মানহানি গোচৰ ৰুজু কৰিম। আৰু আমি গম পোৱা মতে যোৱা আমাৰ এই দেৰগাঁও চাব ডিভিশ্যনৰ চিডিউল কাষ্টৰ বিভিন্ন বস্তু তেখেতে সৰ্বক কৰিছে, সেইটোৰ ওপৰতে আমি তদন্ত কৰিম। আৰু লগতে আমি প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে টংলা 1 নং নবীন পল্লী ৱাৰ্ডৰ যিবিলাক তেওঁৰ নেতৃত্বত যিবিলাক কাম হৈছে এই কামবিলাকৰ যে আমি দেখা পাইছোঁ বিসংগতিপূৰ্ণ হৈছে, সম্পূৰ্ণ হোৱা নাই। এই কামবিলাকো যাতে তাৰমানে কি আমি প্ৰশাসনক আহ্বান জনাইছোঁ যাতে তাৰ ওপৰত এটা বিশেষ তদন্ত হ'ব লাগে আৰু তদন্ত কৰি ইয়াৰ কামৰ যি বিসংগতি হৈছে ইয়াক সম্পূৰ্ণভাৱে শাস্তি দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰিব লাগে। আৰু অন্যথা আমি সংগঠনৰ ফালৰ পৰা তেওঁৰ ওপৰত অনাগত দিনত ব্যৱস্থা উলিয়াই বাধ্য যে যাতে তেখেতে বিগত সময়ত আমাৰ সংগঠনৰ বিভিন্ন নেতাৰ ওপৰত এনেকুৱা ধৰণৰ যাতে বিবৃতি নিদিয়ে তাৰ কাৰণে আমি সংগঠনৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা তেখেতক সকিয়াইছোঁ। হয়, আজি বিশ্বত কৰোণা সন্ত্ৰাসৰ যিটো সময় সেই সময়ৰ মাজতে আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়াই যিখিনি সহায় সহযোগ আগবঢ়াই আছে ৰাইজৰ সেৱাৰ্থে সেইকাৰণে আপোনালোকক আমি UPPLৰ দলৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ছ'চিয়েল ডিষ্টেঞ্চ সকলোকে মেইনটেইন কৰিবলৈ আমি আহ্বান জনাইছোঁ।
আজি একচুৱেলি যোৱা পৰহি মই নিউজ পেপাৰ এখনত পাইছিলোঁ টংলা ৱাৰ্ড কমিশ্যনাৰ শংকৰ চৰকাৰে সদৌ ব্ৰিটিছ অনুষ্ঠিত জাতি ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ সভাপতি প্ৰেমানন্দ দাস তেখেতৰ নামত এটা ভুৱা অভিযোগ তেখেতে উত্থাপন কৰিছে। তেখেতে লিখিছে তেখেত UPPL নেতা বুলি। মই স্বপন দাস UPPL সাংগঠনিক সম্পাদক। তো মই কথাটো আপোনালোকৰ জৰিয়তে ৰাইজক অৱগত কৰাব বিচাৰোঁ যে সঞ্জয় দাস যিজন তেখেতৰ মানে নিকনেম অৰিজিনেল নাম তেখেতৰ প্ৰেমানন্দ দাস। তেখেত কোনো UPPL নেতা নহয়। তেখেত সদৌ ব্ৰিটিছ অনুষ্ঠিত জাতি ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ সভাপতি। সেয়া আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰিলোঁ। আৰু ইয়াকে লগতে আমি এইটোও ক'ব বিচাৰোঁ, অসমৰ সন্মানীয় স্বাস্থ্যমন্ত্ৰী তেখেতে লগতে অসমৰ মুখ্যমন্ত্ৰী তেখেতে কৰোনাৰ বিৰুদ্ধে আমাৰ ৰাজ্যত যিখিনি সেৱা আগবঢ়াই আছে দিনে ৰাতিয়ে, তেখেতক সেই সেৱাৰ কাৰণে আমি UPPL দলৰ পৰা আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তেখেত ভালে থাকক। লগতে সদৌ আমি ৰাইজক এটা আহ্বান কৰিম, যিহেতু কৰোনাত গোটেই বিশ্ব বৰ্তমান আক্ৰান্ত হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাক সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখিনি নিয়ম মানে পালন কৰিবলৈ দিছে, স্পেচিয়েলি ছ'চিয়েল ডিষ্টেঞ্চ, সেইটো পালন কৰক আৰু মাস্ক পৰিধান কৰক আৰু সকলোৱে ঘৰত থাকক, সুস্থ থাকক। ধন্যবাদ।